বহুতো দল তেখেতসকলৰ লগত আছে আৰু চৰকাৰত আছে তেখেতসকলে আৰু তেখেতসকলৰ লগত ওৱান অফ দি ষ্ট্ৰংগেষ্ট পলিটিকেল পাৰ্টি বিজেপিও লগত আছে বিপিএফ দলে অকলশৰীয়াকৈ যেনেকৈ টক্কৰ দিব পাৰিছে সেইটো যদি চাই তেতিয়াহ'লে বিটিচি বাসীৰ যেটো আসল যেটো মনোভাव আমি সেইটো দেখিবলৈ পাওঁ खुलुमबाय लोगोफोर थांनाय मोनायावहाय बेलासि समनि मोनसे भिडिअ मोनदों खाम्फा बरगयारिनि जयन्त बसुमतारी बिथांनिसिम गोजोननाय बावहरदों तो जिखियानो जादोला देरहानायाबोथ' देरहाबाय जयन्त बसुमतारीनिसिम रोजा रोजा थेंक्स आरो लोगोसे फैगौ बारफोरावहाय जायफ्रा जियालाव दङ बेफोरनि फारसे बेल' नङा बर'नि समस्या गोबां जेंना दङ बेफोरखौ बै जायगायावहाय बुंनानै बा फोरमायना होनो हायो बिनि थाखाय खावलायनाय थाबाय काउंटिंग टू अलमोस्ट हेव हल जस्ट डिक्लेरेशनत बाकी আছে আৰু যেটো काउंटिंगत जेটো দেখা গৈছে ইউপিপিএল দলে 50,000তকৈ বেছি আমাতকৈ ভোট পাব এটো দেখা গৈছে তো ৰাইজে মেন্ডেট হিচাপে ইউপিপিএলক ভোট দিছে এটো মই ক্যান্ডিডেট হিচাপে বিপিএফৰ ক্যান্ডিডেট হিচাপে মই গ্ৰহণ কৰিলো যদিও বা কষ্ট পাইছো তথাপি মই গ্ৰহণ কৰি লৈছো আৰু লাখ লাখ বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বী আমাৰ বিপিএফ শুভাকাংক্ষী বিটিচি বাকীয়ে যেনেকৈ ভোট দি পেলাই মোক সঁহাৰি জনালে ইউপিপিএলৰ নিচিনা য'ত বহুতো দল তেখেতসকলৰ লগত আছে আৰু চৰকাৰত আছে তেখেতসকলে আৰু তেখেতসকলৰ লগত ওৱান অফ দি ষ্ট্ৰংগেষ্ট পলিটিকেল পাৰ্টি বিজেপিও লগত আছে এজিপি লগত আছে জিএছপিও আছিলে গতিকে তেনেকুৱা ষ্ট্ৰং এটা দলৰ লগত মিত্ৰ দলৰ লগত বিপিএফ দলে অকলশৰীয়াকৈ যেনেকৈ টক্কৰ দিব পাৰিছে সেইটো যদি চাই তেতিয়াহ'লে বিটিচি বাসীৰ যেটো আসল যেটো মনোভাव আমি সেইটো দেখিবলৈ পাওঁ আৰু সেইটো আমাৰ যদিও বা ভোটত আমি হাৰিম আমাৰ বিটিচি বাসীৰ যেটো মেণ্টেলিটি এটো হাৰা বুলি ক'ব নোৱাৰি আমি ইন আদাৰ সেন্স আমি জিকি আছো কাৰণ বিপিএফ দলে চৰকাৰত নাই আৰু অকলে কোনো দলৰ সাপোৰ্ট নলোৱাকৈ আমি ইমানখিনি ভোট পাবলৈ সক্ষম হৈছোঁ ইয়াৰ কাৰণে মই সকলো বিটিচি বাসী আৰু স্পেচিয়েলি একদম কোকৰাঝাৰ লোকসভা সমষ্টি বাসী বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বী জাতি গোষ্ঠীক আৰু ভাষাভাষীক মই বিপিএফক দলে বলে ভোট দিয়াৰ কাৰণে মই ধন্যবাদ দিছোঁ আৰু লগতে আমাৰ ইউপিপিএলৰ কেণ্ডিডেট জয়ন্ত বসুমতাৰী তেখেতৰ জিকাটো নিশ্চিত হৈছে গতিকে মোৰ পালৰ পৰা মই আন্তৰিক অভিনন্দন দিছোঁ শুভেচ্ছা দিছোঁ কংগ্ৰেচুলেশ্যন দিছোঁ আৰু মই আশা কৰিছোঁ বিটিচি বাসীৰ যি অভাৱ অভিযোগ আশা আকাংক্ষা এইবোৰ সৰু ডাঙৰ সমস্যাবোৰটো লৈ পেলাই তেখেতে পাৰ্লিয়ামেণ্টত ভালকৈ দেশৰ নেতাসকললৈ বুজাই দিব পাৰিব সংসদত তেখেতে দাঙি ধৰিব আমাৰ সমস্যাৰ ওপৰত বহুতো সমস্যা আছে আমাৰ বিটিচিত এইবোৰ সমস্যাৰ সমাধান বিচাৰি তেখেতে কাম কৰিব এটোকে মই আশা কৰিছোঁ